মোৰ নতুন ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই দাদাজন তামোল পাৰিবৰ কাৰণে তামোল গছৰ ওপৰলৈ উঠি গৈছে। তামোলৰ থোকটোৰ ওচৰ পাইছেগৈ এয়া। কঁকালত লৈ যোৱা কটাৰীখনেৰে তামোলৰ থোকটো অলপ কাটি হাতেৰে টান মাৰি সহজতে এৰুৱাই আনিব পৰা কৰি লৈছে। তলত দাদাজনে এইদৰে ধৰিছে তামোলখিনি মাটিত পৰাৰ আগত বস্তাটো পাতি দিছে। মাটিত পোনপটীয়াভাৱে নপৰিবলৈ, মাটিত যদি পৰে তামোলখিনি বহুদূৰ আঁতৰলৈকে ছিটিকি যাব। আগত বস্তাটোত পৰি লাহেকৈ মাটিত পৰিলে তামোলখিনি বহুদূৰ আঁতৰলৈ আঁতৰি নাযায়। এয়া তেখেতে এইটো পদ্ধতি অৱলম্বন কৰিছে। দাদাজন তললৈ নামি আহিছে। এয়া তামোলৰ থোক। গধুৰ হয়। এইখিনি পৰা তামোলখিনি দাদা দুজনে তামোলৰ থোকবোৰৰ পৰা এটা এটাকৈ তামোলবোৰ ছিঙিছে। তামোলবোৰ ছিঙি বস্তাত ভৰাই গৈছে। তামোল পচাই পুলি ৰোৱা পিছত 5 পৰা 7 বছৰৰ ভিতৰত তামোল লাগে। এইদৰে বস্তাত ভৰাই গৈছে। তামোল ছিঙি শেষ হোৱা থোকবোৰ কাষলৈ থৈ গৈছে। আমাৰ তামোলখিনি কেঁচাতে বিক্ৰী কৰি দিছে। তামোলখিনি বস্তাত ভৰাই দাদা দুজন যাবলৈ ওলালে। 2টা বস্তা সম্পূৰ্ণ হ'ল আৰু 1টা বস্তা সম্পূৰ্ণ নহ'ল। দাদা দুজনে চাইকেলত নিবলৈ সুবিধা হোৱাকৈ আধা হোৱা বস্তাটোৰ তামোলখিনি আধা আধাকৈ ভাগ কৰি চাইকেলৰ ধামত বহুৱাই লৈছে। দাদা দুজনে আৰু 2 বস্তা তামোল নিলেহি। 5 বস্তা তামোল সম্পূৰ্ণ নহ'ল, 4 বস্তা আধা হ'ল। 4 বস্তা আধা তামোলত 10,000 টকা পালোঁ। এয়াই আছিল আমাৰ তামোল ব্যৱসায়। ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ।